বন্ধুসকল বহুত দিনৰ মূৰত এটা মই গাড়ীৰ কাৰণে বস্তু আনিছোঁ, সেইটো হৈছে ক্লিনিং গান, যিটো জৰিয়তে মই গাড়ীখন ভালদৰে চফা কৰিম কম সময়ৰ ভিতৰতে, বিনা বিজুলী আৰু কম মানে বহুত ৰৈ থাকিবলৈ সময় নালাগে, নিজে নিজৰ টাইম মেটচ কৰি পিনি গাড়ীখন ধুৱাব পৰাকৈ। তো সেইবাবে মই এইটো বস্তু মঙুৱাইছোঁ। এয়া দেখিছেনে তালত কি আহিছে, এডাল হোজ আহিছে 15 ফিটমান হ'ব, এটা চাৰ্জাৰ দিছে বেটেৰীকেইটা চাৰ্জ কৰিবৰ কাৰণে, বেটেৰী দুটা দিছে লগত, মই দেখাই দিছোঁ সেইকাৰণে আপোনালোকৰ সন্মুখত। এইটো এটা বেটেৰী, এইটো এটা বেটেৰী, চাৰ্জিং বেটেৰী এইকেইটা, আৰু লগতে এডাল নজল কানেকশ্যনৰ কাৰণে, ঠিক আছে। আৰু এইটো হৈছে ক্লিনিং গানটো। মই ইয়াৰ কানেকশ্যনবোৰ কেনেকৈ লগাই দেখাম এতিয়া, আৰু কেইটামান বস্তু দেখাই লৈছোঁ। এইটো এটা বটল এটা আহিছে, তাৰ লগতে জেট স্প্ৰে'কেইটাও আছে। এই বটলটো বগা বটলটো একচুৱেলি এইবোৰ ফৰ্ম চৰ্ম ইউজ কৰিবৰ কাৰণে তাত মানে ভৰাই আপুনি পানীৰ লগত ইউজ কৰিব পাৰিব গাড়ীখন ধুবৰ কাৰণে। আৰু ইয়াৰ কানেকশ্যনটো এইটো হোজডাল কানেক্ট কৰি এইটো টাইট কৰি দিলে, তাৰপিছত এইটো কাপলিঙৰ টাইপৰ জাষ্ট লগাই দিলে হৈ গ'ল। এইটো থ্ৰেডত আহে, যিটো নজল কানেকশ্যনটো, থ্ৰেডটো টাইট কৰি পিনি আৰু জাষ্ট এৰি দিলে হ'ল। তাত অ'ৰিং এটা আছে মানে চিল কৰিবৰ কাৰণে। এইটো হৈছে জেট স্প্ৰে'টো। এইটো এই বগাটো জাষ্ট ধুৱাবৰ কাৰণে, আৰু ৰঙাটো হাই স্প্ৰে কৰি পিনি যেতিয়া মাত চাতবোৰ লাগি থাকে না সেইবোৰ আঁতৰাবৰ কাৰণে। আৰু এইটো হৈছে ফিল্টাৰ, পানীত যাতে লেতেৰা চেতেৰা আহিলেও যাতে এই ফিল্টাৰটো ফিল্টাৰ কৰি পিনি ফ্ৰেছ ভাল পানীখিনিহে স্প্ৰে কৰিব মানে। আৰু এইটো চাৰ্জিং পইণ্টটো, চাৰ্জিং নাই কমেও 4-5 ঘণ্টা লগাই, এজ পাৰ মানে মেনুৱেল 4-5 ঘণ্টা লগালে বহুত দেৰিলৈকে চলিব বুলি দিছে। একজেক্টলি টাইমটো মোৰ মনত নাই, মই ক'ম বাৰু পিছত। আৰু এইটো কানেকশ্যন বনি গ'ল এইটো ফৰ্মৰ কাৰণে, ঠিক আছে। মেইনলি হৈছে কি, একটো আমি যদি ধুৱাবলৈ যাওঁ পইচা দিব লাগে, তাৰ উপৰি টাইম ৱেষ্ট হয়, তাৰ উপৰি কেতিয়াবা কাৰেণ্ট নাথাকে। তো সেই সুবিধাখিনিৰ কাৰণেহে মই এই বস্তুটো লৈছোঁ, ইমাৰ্জেঞ্চিত যাতে একো প্ৰব্লেম নহয়। চ' গাড়ীখন এইটো অৱস্থা হৈ আছে, মই ধুই পিনি অলপ আপোনালোকৰ আগত দেখাম। এয়া ৰেডি মোৰ কানেকশ্যনখিনি বনাই মেলি, আৰু এয়া পানী লৈ ল'লোঁ এক বাল্টি মানে বেছি লাগিলে মোৰ একচুৱেলি 3 নে 4 বাল্টি লাগিলে টোটেল ধুওঁতে। চ' পানীও কম খৰচ হয় স্প্ৰে কৰি পিনি। নৰ্মেলি যদি বাল্টি মাৰি মাৰি পানী ধৰা বহুত বাল্টি লাগে, চ' স্প্ৰে'টোত সিমান নালাগিলে। চ' এয়া মই জাষ্ট দেখাইছোঁ আপোনালোকক, এটা ডেমো দেখাইছোঁ। বহুতে সুন্দৰ, একদম কম সময়তে মানে সেই যিখিনি মাত লাগি আছিলে লগালগ ওলাই গ'লগৈ। স্প্ৰে'টো ভাল মানে, সেইটো ৰেডটো লগাইছোঁ মই সেইকাৰণে, হাই স্প্ৰে'ৰ কাৰণে মানে, হাই স্প্ৰে' কৰিবৰ কাৰণে, হাই প্ৰেছাৰত। চ' বগাটো নৰ্মেল ধুবৰ কাৰণে ইউজ কৰিব, আৰু ৰঙাটো হাই প্ৰেছাৰৰ কাৰণে। চ' এয়াই বহুতে ভাল লাগিলে। যদি আপোনালোকক দৰকাৰ হয় অনলাইন অৰ্ডাৰ কৰি ল'ব ক্লিনিং গান।